हेलो फ्रेंड्स की खबर आपनालोকৰ ভালে নহয় চাগে আৰু মোৰো ভালে এটা মই মাহঁতৰ ঘৰলৈ গৈ আছো ট্ৰেইনত উঠি গৈ আছো এটা পামকে আৰু নাওজন এই মোবাইলৰ দোকানত সোমালো মোবাইল এখন ভাল বেয়া হৈ আছিল ভাল কৰিবলৈ তাৰপিছত এটা অটোত উঠিমগে অটোত উঠি গৈ আছো ৰাস্তা দেখিছানে বৰষুণ দি কেনেকুৱা হৈ আছে অৱস্থা নাই গৈ আছো আৰু দেখিছেনে অটোখন ৰখাই দিলে এই তিনিআলি লেখতে এই তেল খতম হৈ গ'লে ভৰাই আছে বাইদেউহঁত আমি গোটে পাতিম ঘৰ পালোহি আপোনালোকক দেখুৱা নহ'ল চিধাই বাৰীলৈ আহিছো কাপোৰ হলাই এয়া কণ বিলাহী মায়ে চিঙি থলে কাইলৈ বিকিব তাৰপিছত এয়া পকি থাকোঁতে বহুত ৰঙা হৈ আছিলে এতিয়া আকৌ এয়া গোটেই কলি কলি হৈ আছে এতিয়া আৰু এসপ্তাহমানৰ পাছত গোটেই ৰঙা হৈ থাকিব পটককৈ পকে ৰ'দ দি আছেতো এতিয়া এয়া দেখিছে নহয় এইবোৰ আৰু এইফালে কবি কাটিলে কবি কাটি কৰি থৈ দিয়া হৈছে আৰু আমি এনেই নদীৰ ফালে বাৰীৰ ফালে আহিছোঁ আৰু ওচৰতে নদী আপোনাক দেখাই আছোঁ আৰু দেখিছেনে আপোনালোকে এইয়া নদী মানে বহুত শুকাই গ'ল এইফালে মাছ ধৰি আছে এয়া দেখিছেনে আমাৰ এই সাইডটো পুৰা দ সেইফালে শুকাই গ'ল এইয়া এইফালে মাছ ধৰি আছে এইফালে দলং এয়া এতিয়া সেই কাইলৈ নিবলৈ এয়া বিলাহী চিঙি কৰি মোনাত ভৰাই কৰি থৈ দিয়া হৈছে কাইলৈ নিব এইফালে কবিও আছে কাটি থোৱা মোনাত ভৰাই কৰি থৈছে কবি এইখিনি কবি দুমোনা আছে কবি তাৰপিছত আকৌ বিলাহী দুমোনা লৈ যাব আপোনালোকক বজাৰত দেখাই আছোঁ ময়ো যাম বজাৰত দেখিছেনে বজাৰ ৰাতিপুৱা মানে 5টা বজাতে অহা হৈছে আৰু ময়ো লগতে আহিছোঁ সেইদিনাখন শুকুৰবাৰ আছিলে বজাৰো অকণমান কৰিম বুলি আহিলোঁ এইয়া কণ বিলাহী কবি মোনা এনেকৈ থৈ দিয়া হৈছে আৰু এই বজাৰ এতিয়া খুলিছেহে মানে এতিয়া এই ভাপৰ পিঠা খাবলৈ আহিছোঁ চাহ অকণ খাওঁ বুলি ৰাতিপুৱাই এয়া বনাই আছে এয়া ভাপৰ পিঠা খাই থৈছিলোঁ অকণমান এতিয়া ঘৰলৈ গৈ আছোঁ বজাৰ কৰা মানে দেখুওৱা নহ'ল এতিয়া গৈ আছোঁ এয়া এতিয়া আমি মানে বজাৰ কাৰ্বি আংলঙলৈ গৈছিলোঁ হৰিয়জন বজাৰ শুকুৰবাৰে বজাৰ হয় এয়া গৈ আছোঁ আৰু আমি যোৱা দিনাখন গুড ফ্ৰাইডে আছিলে বজাৰ গুড ফ্ৰাইডে গৰুবোৰ একদম মানে আমভেটি ৰাস্তাতে আছিলে গৈ আছোঁ আমাৰ এইফালে বস্তু নিয়া মানে অটোতে নিয়া হৈছিলে সেইবিলাক দেখুওৱা নহ'ল আৰু দেই এতিয়া ঘৰ গৈ আছোঁ পোৱাগৈ নাই পামগৈ আৰু দলঙৰ ওচৰতে নমাই দিবগৈ গৈ তাৰপিছত আমি দলংখন পাৰ হ'ম পাৰ হোৱাৰ পাছতে ঘৰ পামগৈ আৰু এয়া দেখিছেনে গাৰোসকলৰ গীৰ্জাঘৰ মন্দিৰহে ওলাইছে এয়া এতিয়া দলং পাই গ'লোহি দলঙত উঠি গৈ আছোঁ এয়া নদী শুকাই মানে আমাৰ সেই চাইডটোতহে মানে দ হৈ আছে পানী আছে এই কাৰ্বি আংলং চাইডটোত মানে পুৰা পানী নাই ইমান শুকাই আছে এইফালে গোটেই মেটেকা
দলঙে গৈ আছোঁ আৰু দলঙত উঠি নদীত ঘৰলৈ গৈছিলোঁ হয়, নদীত গা ধুম বুলি ভাবিছিলোঁ, কিন্তু ধোৱা নহ'ল। পিছদিনাখনে আকৌ ঘৰলৈ যাবলগীয়া হ'ল। মই ঘৰলৈ গ'লে মানে গা ধোৱা নহয়েই। সদায় ভাবোঁ নদীত অকণমান গা ধুম, কিন্তু নহয়, সময়ে নিমিলেগৈ। এতিয়া দলংখন পাৰ হোৱাগৈ নাই, পাৰ হ'ম আৰু মাজতে আছোঁ দলঙৰ। এতিয়া গৈ আছোঁ, ঘৰত পামগৈ আৰু। ভিডিঅ'টো ইমানতে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব দেই বন্ধুসকল। বাই বাই।